নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নতুন বছৰৰ প্ৰথম দিনটিত মানি বেগত ৰাখক এই এটা বস্তু, ভাগ্যত ঘটিব আপোনাৰ চমৎকাৰ। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, আশা কৰোঁ আহিব লগা নতুন বৰ্ষটিয়ে যেন আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম নতুন বছৰৰ প্ৰথম দিনটিত আপুনি এনে কি কাম কৰিব যাৰ দ্বাৰা মা লক্ষ্মী সন্তুষ্ট থাকিব আৰু আপোনাৰ আয় বৃদ্ধি ঘটিব। সেয়েহে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধু বান্ধৱীসকল, এই নৱবৰ্ষৰ প্ৰথম দিনটিত আপোনালোকে মানি বেগত ৰাখিব লাগিব এই যিকোনো এটা বস্তু, আৰু এই কেইপদ বস্তু মা লক্ষ্মীয়ে খুব পচন্দ কৰে। গতিকে এই নতুন বছৰৰ প্ৰথম দিনটিত মানি বেগত এই বস্তু আপুনি অৱশ্যেই ৰাখক। ইয়াৰে ভিতৰত 1 নম্বৰতে হৈছে এই নতুন বছৰৰ প্ৰথম দিনটিত মানি বেগত আপুনি আপোনাৰ পৰিয়ালৰ ফটো অৱশ্যেই ৰাখিব পাৰে। কাৰণ পৰিয়ালবৰ্গ য'ত একতা থাকে, লক্ষ্মীও তেনে ঠাই পচন্দ কৰে, অৰ্থাৎ তেনে ঠাইত তেওঁ বাস কৰে। বন্ধুসকল, 2 নম্বৰতে হৈছে মানা হয় যে আহঁত বৃক্ষত মা লক্ষ্মীৰ বাস হয়। গতিকে এটি আহঁত পাত এই দিনটিত আপুনি আপোনাৰ পাৰ্চত বা মানি বেগত অৱশ্যেই ৰাখিব পাৰে। বন্ধুসকল, 3 নম্বৰতে হৈছে ৰঙা কাগজৰ টুকুৰা বা ৰঙা সৰু কাপোৰৰ টুকুৰাত মনৰ ইচ্ছা লিখি ইয়াৰ পাছত সামৰি আপুনি আপোনাৰ মানি বেগত ৰাখি থ'ব। বন্ধুসকল, 4 নম্বৰতে হৈছে এটি ময়ূৰ পাখি। এটি ময়ূৰ পাখিও আপুনি এই দিনটিত আপুনি আপোনাৰ মানি বেগত ৰাখিব পাৰে। এই ময়ূৰ পাখি মানি বেগত ৰাখিলে নিগেটিভ এনাৰ্জি দূৰ হয়। বন্ধুসকল, 5 নম্বৰতে হৈছে কেইটামান গোটা চাউল এখন ৰঙা কাগজত পুৰিয়া বনাই আপুনি আপোনাৰ মানি বেগত ৰাখি থ'ব পাৰে। বন্ধুসকল, 6 নম্বৰতে এই দিনটিত আপুনি ৰূপৰ যিকোনো মুদ্ৰা মানি বেগত ৰাখি থ'ব পাৰে। ইয়াৰ দ্বাৰা অৰ্থ সমস্যা দূৰ হয় আৰু মন শান্ত অৱস্থাত থাকে। 7 নম্বৰতে মা লক্ষ্মীৰ কৰিও এই দিনটিত আপুনি আপোনাৰ মানি বেগত ৰাখিব পাৰে। লগতে গ্ৰুমটি চক্ৰও ৰাখিব পাৰে। কুবেৰদেৱৰ অতিকৈ প্ৰিয় এই বস্তু। ইয়াৰ দ্বাৰা আপোনাৰ ধন সম্বন্ধীয় সকলো চিন্তাই দূৰ হৈ উঠিব। 8 নম্বৰতে মা লক্ষ্মীক অৰ্পণ কৰা যিকোনো এটি মুদ্ৰা আপুনি এই দিনটিত আপুনি আপোনাৰ মানি বেগত ৰাখি থ'ব পাৰে। বন্ধুসকল, 9 নম্বৰতে হৈছে 2টা লং। এই 2টা লং আপুনি মা লক্ষ্মীৰ পূজাৰ সময়ত মা লক্ষ্মীৰ সন্মুখত ৰাখি পূজা কৰি শেষত এখন ৰঙা কাপোৰত বান্ধি আপুনি আপোনাৰ পাৰ্চত ৰাখি থ'ব পাৰে। ইয়াৰ দ্বাৰা ধন সম্বন্ধীয় চিন্তা দূৰ হয়। বন্ধুসকল, 10 নম্বৰতে হৈছে ঘৰৰ জ্যেষ্ঠজনৰ পৰা পোৱা কোনো আশীৰ্বাদ স্বৰূপ টকা পইচা থাকিলে আপুনি ইয়াক মানি বেগত এটা সুকীয়া স্থানত ৰাখি থ'ব। কিন্তু মনত ৰাখিব, এই পইচা আপুনি খৰচ নকৰিব, ই হৈছে আপোনাৰ আশীৰ্বাদ। বন্ধুসকল, একেবাৰেই শেষৰ আৰু 11 নম্বৰতে হৈছে এই দিনটিত ভুলতো আপুনি আপোনাৰ মানি বেগ খালী নাৰাখিব। এই দিনটিত আপুনি এটা ইলাচি হ'লেও মানি বেগত ৰাখিব পাৰে। ইয়াৰ সুগন্ধই মা লক্ষ্মীক আকৰ্ষিত কৰে। গতিকে আপুনি আপোনাৰ সুবিধা অনুযায়ী যিকোনো এটা বস্তু এই দিনটিত আপুনি আপোনাৰ মানি বেগত ৰাখিব পাৰে। এই দিনটিত এই শুভ বস্তু মানি বেগত ৰখাৰ ফলত আগন্তুক দিনত আপোনাৰ ধন সম্বন্ধীয় সকলো চিন্তা দূৰ হৈ উঠিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি ভাল লাগিলে তেন্তে তলত কমেণ্টত লিখক জয় মা মহালক্ষ্মী।